ইথিকলেছ প্ৰমোদ বড়োৰ এটা অভ্যাস আছে সেই নিজে দিল্লীত গৈছিল ময়ো আছিল লগত যিমান বাৰ হোম মিনিষ্টাৰ লেভেলত ট্ৰাইপাৰ্টাইট ডিছকাশ্যন কৰিছে প্ৰমোদ বড়ো ডাঙৰীয়ে 13 বাৰ গৰ্জন মোছাৰীও আছিল তেতিয়া प्रमोद बड़ो डांगरे डांगर डांगर कोटा के ये हमारा जमीन के लिए हम इधर आया है किसी का जमीन को हम छीनने के लिए ही नहीं आया है आप लोग दिल्ली का संबंधित भाई लोग अभी भी बोतलन में जाके खोदाल से खोदेगा तो हमारा पूर्व पुरुषों का हारा हड्डियां मिलेगा इतना बुरा बुरा बात बोलने वाला प्रमोद बड़ो इतिया निजोर भूमि बिक्री কৰিবলৈ গৈ আছে ইমান দুখৰ কথা নাইতো নুমনে লগা ৰাইজব এতিয়া প্ৰমোদ বড়োৰ কাৰণে মই এটা উপায় দিবলৈ ইয়াত আহিছো আজি I wanted to give one solution to Mr. Pramod Boro. The owner of this land is these people who live here, who had been living here from time immemorial, and they are the owners. So one solution is this: Pramod Dangoria ki kuriba pare immediately. ব্ৰিটিছ সকল যেতিয়া নাকি ভাৰতক এৰি গৈছে সেই দিনাৰ পৰাই আজিলৈ এই পৰ্বজৰা অঞ্চলত এবাৰো জৰীপ হোৱা নাই হৈছে নাকি হোৱা নাই এই জৰীপ যদি নহয় আমাৰ ভূমি আমি কেনেকা পট্টা বনাম আমাৰ ভূমি আমি কেনেকা পট্টা বনাম এই গতিকে আসাম চৰকাৰে একেবাৰে অৱহেলা কৰি প্ৰায় যিমান ট্ৰাইবেল বড়ো এলেকাত জৰীপ প্ৰায় হোৱাই নাই আৰু ইয়াত নীল এই গতিকে ফৰেষ্টৰ মিনিষ্টাৰ মন্ত্ৰী ফেৰেংগা ডাঙৰে সেইটো ভাবিব নালাগে যে সেই ভূমিখন চব ফৰেষ্ট ওৰে মাটি বুলি সেইটো নহয় নঙা নঙা বিয়ে জুৰিবানো খনচিবো যায়াখै এই जोंनि नामाव बोरै जागोन এই গতিকে প্ৰমোদ ডাঙৰে সেইটো বুজিব লাগে মানে লাৰু বা দাৰু আজিলৈ জৰীপ হোৱা নাই গতিকে এই মাটিৰ পাত্তা হাবি যাবি আমাৰ নামত নাই সেইটো নহয় যে সেইটো ফৰেষ্ট লেণ্ড সেইটো নহয় যে সেইটো খাসলেন সেইটো নহয় যে সেইটো উমুগলন আমি সেইটো বিক্ৰী কৰিব পাৰে আমি সেইটো বন্ধক দিব পাৰে আমাৰ ইচ্ছা ইট ইজ ৰং প্ৰমোদ বড়ো ডাঙৰীয়া যেতিয়া নাকি আৰএনবি চিভিল হস্পিটেল কোকৰাঝাৰক উঠাই মেডিকেল কলেজত লৈ গৈছে তেতিয়াও প্ৰমোদ বড়ো ডাঙৰীয়া ভুল কৰিছে লোকেল ইণ্টেলেকচুৱেল লগত কেতিয়াও নবহে সেই ৰাইজৰ ৰাজাৰ লগত আগত বহিব লাগিছিল সেই বহা নাই এতিয়া আমাৰ